সকলোৱে জানে যে সমগ্ৰ বিশ্বতেই কৰোনা ভাইৰাছ কোভিড-19 এটোৰ কাৰণে অতি মানৱ জাতিটোৰ যে সংকট আহিছে আৰু সেইটো মোকাবিলা কৰিবৰ কাৰণে আমি জিলাসমূহত টাস্ক ফোর্স গঠন কৰি দিয়া হৈছে আৰু বাক্সা ডিস্ট্ৰিক্টত যেহেতু মোক দায়িত্ব দিছে বাক্সা ডিস্ট্ৰিক্টৰ আজি এই টাস্ক ফোর্সৰ মিটিং কৰিলোঁ ইয়াত সম্ভাব্য হ'ব পৰা কৰোনা ভাইৰাছ যদি তেনেকৈ পেচেণ্ট যদি ওলায় সেই পেচেণ্টসকলক কেনেকুৱা ধৰণে নিয়া হ'ব ক'ত ৰখা হ'ব সেইখিনি গোটেইখিনি আমি আজি আলোচনা কৰিলোঁ আৰু ইতিমধ্যে আমি যোৱা সপ্তাহতো মই নিজে আহিছিলোঁ আমি বাক্সা জিলাত 3টা সাব ডিভিজনত তামুলপুৰ মছলপুৰ আৰু চালবাৰী এই 3টা জিলাত 50টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ ডিমাণ্ড কৰিলোঁ এতিয়া য'ত আমি থিয় হৈ আছোঁ এইটো বাক্সা মছলপুৰ সাব ডিভিজনৰ কাৰণে এই হলত আমি কৰিছোঁ ইয়াত 50টা বেড ইতিমধ্যে ৰেডি কৰা হৈছে ইয়াত কোৱাৰেণ্টাইন কৰি আমি ৰাখিব পাৰিম ইতিমধ্যে আমাৰ বাক্সা জিলাত প্ৰায় 2482 জন হোম কোৱাৰেণ্টাইন কৰি ৰখা হৈছে আৰু আমাৰ প্ৰায় 15টা হস্পিটেল কোৱাৰেণ্টাইন কৰি ৰখা হৈছে আৰু বাহিৰত বহুত ল'ৰা ছোৱালী গৈছিলে ইয়াৰে এই 2482টাটো কোৱাৰেণ্টাইন আমি কৰিছোঁ তো আমি আশা কৰিছোঁ বাক্সা জিলাত তেনেকুৱা ধৰণৰ কেছ নিশ্চয় নোলাব আৰু ওলালেও সম্ভাব্য হ'ব পৰা যিকোনো চিটুৱেশ্যন মোকাবিলা কৰিবৰ কাৰণে জিলাক আমি সক্ষম কৰি ৰাখিছোঁ আৰু খুব সম্ভৱ আমি সেইখিনি মোকাবিলা কৰিব পাৰিম তেনেকুৱা আলোচনা কৰা হোৱা নাই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি লকডাউন প্ৰগ্ৰাম কৰিছে 21 দিনৰ কাৰণে সেইটো চলিব তাৰ পৰৱৰ্তী পৰ্যায়ত কি হয় সেইটো আমি গম নাপাওঁ আৰু মই ভাবোঁ আমি 21 দিনটো আমাৰ ৰাইজে বাক্সা জিলাতো সকলো ৰাইজে সহযোগ কৰিছে আৰু বাকীকেইটা থকা দিনটো আমাৰ ৰাইজে সহযোগ কৰিব বুলি মই আশা কৰিছোঁ খাদ্য আলোচনা কৰিছোঁ আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত যিসকলৰ প্ৰায়ৰিটি কাৰ্ড আছে তেওঁলোকক ইতিমধ্যে বিনামূলীয়াকৈ চাউল যোগান ধৰা হৈছে ক'ৰবাত ছ'চাইটিবিলাকত থাকিব পাৰে ইতিমধ্যে ছাপ্লাই ডিপাৰ্টমেণ্ট আৰু আমাৰ ADC তেওঁলোকক দায়িত্ব দিছোঁ ক'ত কি কৰিছে কৰা নাই ক'ৰবাত যদি দিব পৰা নাই সোনকালে দিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰিও আমাৰ ৰাজ্যখনত কাৰ্ড নোহোৱা দুখীয়া পৰিয়াল বহুত লোক এতিয়াও আছে সেইকাৰণে যোৱাবাৰ কেবিনেট মিটিঙত আমাৰ ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যিবিলাক একদম দুখীয়া মানুহ যাৰ হাতত কাৰ্ড নাই তেওঁলোকক 1000 টকাকৈ কেছ টকা দিয়াৰ কাৰণে ব্যৱস্থা ইতিমধ্যে কৰিছে আৰু ইয়াৰো ইতিমধ্যে এই লিষ্টবিলাক তৈয়াৰ কৰি থকা হৈছে মই আশা কৰিম খুব সোনকালে এইখিনি লিষ্ট তৈয়াৰ হ'ব আৰু তেওঁলোককো আমি 1000 টকাকৈ আমি দিব পাৰিম